তোর বাসনখিনি ধোৱা নাই ইখিনি বৰকলি কি কৰি আছা এ ও মা চাকি দিওঁতে অলপ দেৰি হৈ গ'ল তই মোৰ মুখে মুখে উঠা যা কোন যা এই সোনকালে এটা কাম মেলি দি এফালে আৰু বহুত কাম আছে যাও সোনকালে ওরা কি হল ৰাতিপুৱাই পুৱাই আৰু এই গাভৰু চলাওতো তুমি প্ৰতিটো খোজতে কিয় ইমান ভুল ধৰি থাকা মোতে লগে হগে কাম নকৰা কিয়া আপুনি ঘৰৰ কথা কি জানে তাইক মই সেই বাচনখিনি ধুবা দিছো এইখিনি বৰকলি বাচনখিনিয়ে ধোৱা হোৱা নাই আৰু কি ঘৰৰ কাম ময়ে কৰিব লাগে নেকি এই গাভৰি ছোৱালীটো থাকাতে ও বাবু পঢ়া তুমি এটা কাম কৰাচোন তুমি 1 2 খান মাতাচোন 1 2 3 4 এই ও তই ইগলা এবে পঢ়ি আছা হা পঢ়ি লিখি কি করবি যাও ঘৰত বহুত কাম আছে যাও উঠ উঠ কনিয়া পঢ়বা আইছি বেলেগত গেলে এই কামে কৰবা লাগব পঢ়ি লিখি আমাক ৰাজা নকৰা হা তুমি খিনি গাখীৰ খাচোন ও মা কিয়া গাড়ি মাৰি থাকা গাখীৰ দেখোন আছিল ৰসাহে বনাইছা নেকি নাই গাখীৰ খাই ৰসাহে খাচোন এই ৰসা খাই ফেলে থাক গাখীৰ খাই ফেলে মাথাটো যেনে সেনায়ে থাকিব গাখীৰ খাই ওরা ওরা ওই বাপাই ভাল পা নাই ভাল পা নাই চোৱা পাতো এ বেছি হৈ যায় আছে কি কৰো এতিয়া চাচোন হয় নেকি ও বাপা গাটোতো গৰম কি কৰা যাব এতিয়া তুমি এটা কাম কৰা এ মইনা মইনা গৈছো দেউতা এ মাজনী পানীখিনি লৈ আহ সোনকালে আনিব ৰবা তুমি আৰু হাও খাবা নালগে ৰাতিপুৱাৰ বেৰে কাম মহান কৰি আছে আপিতৈ বুজিছা না এ মইনা পানী অলপ আৰু ৰুমাল খান আনচোন এই আপাটোক অতি অলপ দিব লাগিব নেকি তুমি বাবুক প্ৰতিটো দিয়া আৰু যদি হে ভাল নাপায় কালিলৈকে তুমি মেডিকেলত লৈ যোৱা মই কালি যাব নোৱাৰিম কাৰণ মই সিহঁতৰ তাত কাম ৰাখিছোঁ কালি মই নাযাওঁ তুমি অকলে লৈ যাবা ৰিক্সা এখন ভাড়া কৰিবা ৰিক্সাত গুচি যাবা ও মা ই ৰিক্সা আহিছে যো বাপা যো যো ৰিক্সা আহিছে বোলে ও বাপা যা এই ঘৰখন ভালকে চাবি গৰু ছাগলকে তাক খুৱাবি ভালকে আৰু আহিলি পানী থৈ ভাত আঞ্জা নাদি আগত থৈ দিবি হ'ব মা যো যো বাপা যো আহিলা কিয় ইমান দেৰি হ'ল আহিলো ৰ তাতে যে কিমান কষ্ট পালো এই বোলে তেজ পৰীক্ষা কৰ এই কিবা কৰ কালি আৰু আপুনি তেজ পৰীক্ষাৰ ৰিপৰ্টটো লৈ আহিব লাগিব নাই চিন্তা লাগি আছে লকডাউনৰ কথা কি বা হ'ল চাওঁ কি লিখিছে আৰু চাওঁ কালি বাৰু মই তেজ পৰীক্ষাটো ময়ে আনিম কিন্তু গাভৰু ছোৱালী একালাই আছে তাই কিহে খাই এই জগতে খানা আপিটো কি হ'ব মোৰে কপাল বেয়া তাইৰ ভালৰ কাৰণে বুলি মই তাইক বিয়া কৰালো আজি মোৰো দুখ তাইৰো দুখ আৰু চলটোকো কি বেমাৰে দিছি ভগৱানে সেই বোলে আজি জ্বৰ সেই বোলে কালি জ্বৰ কি হ'ব ইপিনে আৰু লকডাউন কলেজৰ পৰা আহো ঐ
আইছি ঐ তই দিন দে ভাই তে মই যাওঁ দে প্ৰেক্টিকেল ক্লাছত বহুত দেৰি হৈ গ'ল কি হলে অ' মা মোক লাগছি অ' ভাত খালো হয় হা তই ভাত খাবি ঐ চলটো এটা অসুখ হৈ আছে তই ভাত খা হা? মা তুমি ক'ত গ'লা অ' মা অ' মা মা মই বহুত কষ্টত আছো অ' মা মোক লৈ যাওঁ অ' মা বাবা নাকান্দি দিও तेरे मेरे बीच में कैसा हुए बंधन अनजाना ओ लुका কি করবা লাগছা ও মোহন এ মইনা এই আনে চকী খান হেৰি চকী নবহো দে মই এতিয়াই বহো দে ও মোহন হা তই আহিলি ভাল লাগে ও বহুত দুখ বেদনা পাহৰি যাম বুজিছা তোৰ গীত বহুদিন শুনা নাই অ ভেবলুকা গীত গাওঁ গান গাওঁ আচলতে গীতবোৰ গাই দুখবোৰ অলপ পাহৰি থাকো হয় মোহন ইতেই কিছুমান মানুহক দুখ পাহৰি ৰাখা না ও মই পানী এক গিলাচ আনাচোন কি হল কৃষ্ণা তোমাৰ নাই অ' দেউতা কৰিছো আকৌ নাই আয়ো দেউতা করে না ভাই মারিছে ঐ লি কি হ'ল চব এটা মূৰে কপালে হাত দি থকা আন পাওঁ ৰিপৰ্ট আনলি না নাই ডক্টৰে কি ক'লে জানা কি কৈছি ও ৰিপৰ্টত ডক্টৰে ক'লে ব্লাড কেঞ্চাৰ বোলে হা? আপা! বাবুৰ কি ব্লাড কেঞ্চাৰ হৈছে কি কৰিব এতিয়া চিন্তাই হৈছে আমাৰ টকা পইচাও নাই টকা পইচাটো বহুতখিনি লাগিব এটা কাম কৰা তুমি মোবাইলত দুখাৰ কৈ দিয়া মই ফেচবুকত আপলোড দিম তাৰপিছত কি হয় দেখা যাব হ'ব এতিয়া তুমি ইয়াতে কৈ দিয়াচোন মই ৰেকৰ্ড কৰি আছোঁ আমাৰ এটা বাবু আছে বাবুৰ ব্লাড কেঞ্চাৰ হৈছে আমিও দুখীয়া মানুহ টকা পইচা নাই আমি চিকিৎসা কৰাৰ অসামৰ্থ্য আপোনালোকে যেন সহায় কৰে বাবা কি আছে এতে বাবু এতে পইচা আছে এই পইচা দি তোমাৰ চিকিৎসা কৰিম ও গামবুঢ়া দেখো গামবুঢ়া বোৱা 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 আপোনাৰ ছোৱালীজনীয়ে আপোনাৰ ল'ৰাটোৰ বিষয়ে যিটো অসুখ হৈছে নহয় তাৰ ওপৰত এটা ভিডিঅ' দিছে ফেচবুকত ভিডিঅ'টো আমাৰ MLA চালে ছোৱালীজনীয়ে ভিডিঅ'টো চাই ছাৰ বৰ দুখ প্ৰকাশ কৰিলে আপোনালোকৰ ভিডিঅ'টো চাই ছাৰে আপোনালোকৰ ল'ৰাটোৰ সমস্ত চিকিৎসাৰ খৰচ বহন কৰিম বুলি মোক কৈ আপোনালোকক এই কথাটো জনাবলৈ মোক পঠাই দিছে বহা দেখিছা হা তুমি এই আপিটোক গালি পাৰা মাৰা আজি তাইৰ কাৰণে বিধায়কেও আমাৰ বাবুক সহায় কৰিব আহিছে যি তাই ফেচবুকত যদি এই কথাখিনি নিদিয়ে আজি আমাৰ চিকিৎসাৰ নামত এইখিনি হয় নাপাওঁ ভাল হ'ল দে মোৰে ভুল হৈছে আজি যদি তাই এইগিলা নকৰিলা হয় আমাৰ আপাতকতো আৰু বাচাব পৰা টানেই আছিল তাইও মোৰে ছোৱালী মই তেনেকৈ ভাবি মাজি পৰে